আমি আচলতে মানুহবোৰ কেনেকুৱা বাৰু? আমি দেখি আছোঁ আমাৰ লগত কি বেয়া হৈ আছে বা আমাৰ ওচৰে পাঁজৰে কি বেয়া হৈ আছে আমিতো গম পাওঁ। আমি এইটো গম পাওঁ যে আমাৰ জীৱনত কি বেয়া হৈ আছে। তথাপিতো আমি তাৰ কাৰণে কিবা কৰিবৰ কাৰণে প্ৰয়াস নকৰোঁ। কিবা ভাবিবলৈ লাগি যাওঁ কি এইটো কৰিলে কি হ'ব, মানুহে কি বুলিব। তো তেনেকৈ কেনেকৈ হ'ব? আমি যদি নিজৰ জীৱনটোকে শুদ্ধ কৰিব বিচাৰোঁ, আমিতো কিবা নহয় কিবা এটা আমিতো সেইটো কাৰণে পদক্ষেপ ল'ব লাগিব যে সেইটো প্ৰব্লেম যদি আছে সেইটো আমি কেনেকৈ সমাধান কৰিব পাৰিম। প্ৰথমতে আমি নিজকে শুদ্ধ কৰিব লাগিব। প্ৰথমতে বাহিৰক শুদ্ধ কৰিবলৈ গ'লে নিজক যেনেকৈ আছোঁ তেনেকৈ ৰাখি প্ৰব্লেম হৈ যাব। চ' প্ৰথমতে নিজক শুদ্ধ কৰিব লাগিব। নিজক শুদ্ধ কৰা মানে কি, গম পাব লাগিব যে আমাৰ জীৱনত এইটো সমস্যা কিহৰ কাৰণে হৈছে, আৰু লাষ্টত আমি চালে এইটো গম পাম যে আমাৰ নিজৰ কাৰণেই আমাৰ জীৱনত যি হৈছে চব আমাৰ কাৰণেই হৈ আছে। চ' যোনখিনি বস্তু আমি পৰিৱৰ্তন কৰিব পাৰোঁ নিজৰ জীৱনত সেইখিনিতো কৰিব লাগিব, কিন্তু যোনখিনি আচলতে পৰিৱৰ্তন কৰিবই নোৱাৰি সেইখিনিৰ কাৰণে আমাৰ চিন্তা কৰাৰ কোনো দৰকাৰেই নাই। যদি সমস্যা আছে তেতিয়াহ'লে সমাধান থাকিবই, আৰু যদি সমস্যা আছে সমাধান নাই তেতিয়াহ'লে সেইটো সমস্যাই নহয়। সেই হিচাপে আমি এইটো কাৰণে আমি কাম কিয় নকৰোঁ? সেইটো কাৰণে আমি এইটো কাৰণেই কাম নকৰোঁ যে আমি সেইটো কাৰণে মূল্যটো এইটো কাৰণে দিব বিচৰা নাই যে আমি দেখিছোঁ যে চলি আছে কামটো, আকৌ তাক আমি জোৰ জবৰদস্তি কিয়নো ভাল কৰিব বিচাৰোঁ? কামটোতো এনেও চলিয়ে আছে। চ' আমাৰ চিন্তাধাৰাটো তেনেকুৱাই, কামটো যদি চলিয়ে আছে মই তাত আকৌ আৰু অলপ কষ্ট কৰি তাকনো কিয় ভাল কৰোঁ? ত' তেনেকুৱাই হয় আমাৰ কাৰণে। আমি যদি নিজকে ভাল পাওঁ তেতিয়া আমিতো চবতকৈ ভাল জীৱনটো আমাৰ নিজক দিব বিচাৰিম। চ' লাষ্টত সেইটোৱে যে আমি নিজকে পৰ্যাপ্ত পৰিমাণে ভালেই নাপাওঁ। চ' যদি আমি নিজকে ভাল পালোহেঁতেন অসীমভাৱে, তেতিয়া আমি আমাক নিজৰ জীৱনটো যিমান ভাল কৰিব পাৰি সিমান কৰি গৈয়ে থাকিলোঁহেঁতেন। ক'ৰবাত বাটতে গৈ ৰখি নগ'লোহেঁতেন। চ' এতিয়া বহুতৰ জীৱনত তেনেকুৱাই হৈছে। অলপ আগত গৈছে কিছুমান, দেখিছে যে চব কুছ ঠিকে চলি আছে, তাৰপিছত ৰখি গৈছে তাতে। এতিয়া বেলেগৰ কথা কৈ আছোঁ, সেইটো মোৰ জীৱনতো তেনেকুৱাই হৈ আছে। ময়ো ৰখি গৈছোঁ এটা জেগাত গৈ পেলাই, আগলৈ যাব পৰা নাই। মই দেখিছিলোঁ প্ৰথমতে কিছুমান সমস্যা আছিলে জীৱনত, সেইখিনি লাহে লাহে কমি গ'ল। এতিয়া মই আৰু কষ্ট কৰিলে আৰু জীৱনটো ভাল কৰিব পাৰোঁ, কিন্তু মোৰো তেনেকুৱাই হৈছে, মই আগবাঢ়িব পৰা নাই, ৰখি গৈছোঁ ক'ৰবাত গৈ পেলাই। চ' সেইটোৱে, আমি নিজকে যদি পৰ্যাপ্ত পৰিমাণে ভালেই নাপাওঁ, চ' আমি নিজক সেইটো নিদিমেই যোনটো চবতকৈ উচ্চতম হয়। চ' প্ৰথমতে আমি নিজকে ভাল পাব লাগিব, আৰু নিজকে ভাল পাবলৈ হ'লে নিজক বুজি পাব লাগিব। ভাল পোৱা আচলতে অৰ্থটো কি সেইটো গম পাব লাগিব, নিজকে বুজি পাব লাগিব। আমি প্ৰথমতে নিজক অধ্যয়ন কৰিব লাগিব। যদি আমি নিজক অধ্যয়ন কৰোঁ তেতিয়াহে আমি বাকী আচলতে আমাৰ মনত চিন্তাবোৰ ক'ৰ পৰা আহে, কিয় আহে, আৰু সেই চিন্তাখিনি একচুৱেলি আমাৰ নিজৰ হয় নে নহয়। তেনেদৰে আমি নিজকে আত্মবিশ্লেষণ কৰিলেহে আমি বস্তুটো লাহে লাহে গম পাম আৰু ভাল পোৱাটো শিকিব পাৰিম। চ' সিমানটোৱেই, আমি প্ৰথমতে নিজক ভাল পাম, নিজৰ জীৱনটো ভাল কৰিম, তাৰ পিছতহে আমি বেলেগৰ কাৰণে কিবা এটা কৰিব পৰাৰ যোগ্যতা অৰ্জন কৰিম। চ' সিমানটোৱেই, ধন্যবাদ।